নমস্কাৰ বন্ধু বান্ধৱীসকল, মানে কেইদিনমান মই নিশ্চয় ভিডিঅ' চিডিঅ' দি থাকিব নোৱাৰিম আপোনালোকক, যিহেতু যিটো মোবাইল মই ভিডিঅ' বনাওঁ সেই মোবাইলটোৱে ভাগি থাকিলে। চাব পাৰে, এইটো দেখিছে, এইটো মোবাইলৰ পৰাই মই আপোনালোকক ভিডিঅ' দি থাকোঁ আৰু এই মোবাইলটোৰ পৰাই এডিটিং কৰা হয়। আৰু এইটো মোবাইলে এতিয়া সম্পূৰ্ণ ভাঙি থাকিলে, একো ইমানখিনিয়ে আৰু ওলায় একদম কি ক'ম। কালি যিহেতু এটা ঘটনা হ'ল মোৰ লগত, আৰু মুখখন দেখিছে, 3টা চিলাই পৰিছে মুখত, আৰু এইবিলাক দেখিছে। এই ঘটনাটো কেনেকৈ হ'ল, কিয় হ'ল, মই সকলোখিনি কৈ আছোঁ। এনেকুৱা এটা ঘটনা হ'ল, যিহেতু ঘটনাটোৰ পৰা মই ইমানখিনিতে পৰিতাপ পালোঁ, সেয়ে যথেষ্ট মোৰ কাৰণে। আৰু যিহেতু আজি আপোনালোকৰ আগত দুই এষাৰ কথা ক'ব পাৰিছোঁ, সেয়ে মোৰ কাৰণে সৌভাগ্য বুলি ক'ব পাৰি। আৰু ভগৱানৰ আশীৰ্বাদ কিছু আছিলে কাৰণে আজি ইমানখিনিত আপোনালোকক উপনীত হ'লোহি। আৰু মই এক্সিডেণ্টটো এনেকুৱা ধৰণৰ হ'ল, যিহেতু মই আপোনালোকক এই বাইকখন দেখুৱাই লওঁ। মই বাইকখন দেখুৱাই ল'লে কথাটো ক'বলৈ ভাল হ'ব। আৰু এই মোবাইলটো যিটো ভাগিলে, এই মোবাইলটো মোৰ পকেটত এনেকৈ কৈ আছিলে, এনেকৈ কৈ থাকোঁতে বেকা হৈ গৈছে আৰু মই ভৰিত দুখ পাইছোঁ, হাতত দুখ পাইছোঁ, বহুত জেগাত দুখ পাইছোঁ। এতিয়া মুখৰ চেহেৰাটো দেখিছে, ইয়াত 3টামান চিলাই পৰিছে, ভিতৰ ফালে ফাটিছে এইফালে, আৰু হাতত এইটো আঙুলিটো বেণ্ড হৈ গ'ল। তো অল টোটেল এতিয়া ভাঙি গৈছে নেকি গাঁঠিটোত, ক'ব পৰা নাই। যিহেতু মই বাইকখন দেখাই লৈছোঁ আপোনালোকক। বাইকখন এই গাৰ্ডডাল দেখিছেনে, একদম সম্পূৰ্ণ এডাল বেকা হৈ সোমাই গৈছে। আৰু এই গাৰ্ডডাল যদি নাথাকিলেহেঁতেন মোৰ ভৰিটো ভাগি থকা সম্পূৰ্ণ ফুল গেৰাণ্টি আছিলে। এই গাৰ্ডডাল থকাৰ কাৰণে এইবিলাক দেখিছে, গোটেই চুঁচৰি আহি গ'ল। যিহেতু কাহিনীটো এনেকুৱা ধৰণৰ, এইফালে ছিগনেল লাইটটো ভাঙিছে, ইমান ক্ষতি হোৱা নাই মোৰ বাইকখনত। তো এইফালে অলপ ইয়াত চোট পাইছে। তাৰপিছতে এইফালে এইডাল গাৰ্ড চাওক কিমান হেৰিকৈ আছে, আৰু এই গাৰ্ডডাল চাওক কিমান সোমাই গৈছে তো এই কাহিনীটো এনেকুৱা ধৰণৰ হ'ল যে, মই যিহেতু দুলীয়াজান পৰা নাহৰকটীয়া অভিমুখে গৈ আছিলোঁ, আৰু ঠিক সেই গৈ থাকোঁতে যিডোখৰ 6 নম্বৰ বুলি কয়, সেই 6 নম্বৰ নেশ্যনেল হাইৰোড হয় নাহৰকটীয়া, দুলীয়াজান টু নাহৰকটীয়া। আৰু সেই হাইৱে ৰাস্তাত এনেকুৱা স্পীডত এগৰাকী মাইকী মানুহ, প্ৰায় 35-40 বছৰ বয়সৰ মাইকী মানুহ এগৰাকী, এনেকুৱা স্পীডত, মোৰ বাইকখন 30 স্পীডত আছিলে, আৰু মই ডাবল আছিলোঁ, মোৰ দেউতা আছিলে লগত, আৰু আমি দুটাই গৈ আছিলোঁ। তাৰপিছতে 30 স্পীডত আহি থাকোঁতে এনেকুৱা স্পীডত মোক অভাৰটেক কৰিব বিচাৰিছিলে। অভাৰটেক কৰিব সন্মুখৰ পৰা এখন মেজিক আহি আছিলে, টাটা মেজিক আহি আছিলে। টাটা মেজিকখনত খুন্দিয়াই দিম বুলি ভয়তে মোক ইয়াত খুন্দিয়াই দিলে। আৰু এইডাল চক কিমান জোৰত মাৰিছে, এইডাল খুন্দিয়াই দিলে। খুন্দিয়াই দিয়াৰ পিছত সেই মানুহগৰাকী প্লেজাৰ স্কুটি লৈ পিনি আহিছিলে। প্লেজাৰ স্কুটি আছিলে, প্লেজাৰ নে কি, তেনেকুৱা প্লেজাৰ নিচিনাই আছিলে। মই ইমান ভালকৈ মন নকৰিলোঁ সেই সময়ত, যিহেতু বহুত তেজ ওলাই আহিছে মোৰ মুখৰ পৰা, অৱস্থা মোৰ সেই সময়ত। আৰু যিহেতু মই হেলমেট পিন্ধি আছিলোঁ কাৰণে, যদি মই হেলমেট বা জোতাটো বা কোনো কথা নাই, হেলমেট যদি মই নিপিন্ধা হ'লে কিন্তু তাতেই মই অচেতন হৈ থাকিব লগা হ'লহেঁতেন। ইমান জোৰতে খুন্দা মাৰিছে মোক। আৰু মই সম্পূৰ্ণ বাগৰি গৈছোঁ ৰাস্তাত। আৰু বাগৰি যোৱাৰ পিছত কি হৈছে, সেই মানুহগৰাকী প্ৰায় মোৰ পৰা 1 নলমানৰ আঁতৰত পৰিছে। তাইও এটাখন ভৰি ভাগিছে, বাওঁ ভৰিখন ভাগিছে। আৰু মোৰ হাতত দুখ পাইছোঁ, ভৰিত দুখ পাইছোঁ, আৰু মুখমণ্ডল সম্পূৰ্ণ মোৰ তেজেৰে ৰাঙলী হৈ গৈছে সেই সময়ত। আৰু ক'ব পৰা নাই মই কি হৈছে, কি হোৱা নাই। কিন্তু দেউতাও দুখ পাইছে অলপ। তাৰপিছতে বিশেষকৈ কি হ'ল, সেই মানুহগৰাকী ইমান যে স্পীডত যে চলাইছে, মই এইটো কথা ক'ব বিচাৰোঁ। আজিকালি যিহেতু মাইকী মানুহবিলাকে এখন স্কুটি লৈছে, ঘৰৰ মানুহে লৈ দিছে, যদি নেশ্যনেল হাইৱেত চলাব নোৱাৰে, চলাব নালাগে। মই সেইটো কৈছোঁ। যদি মানুহৰ কণ্ট্ৰল কেপাচিটি নাথাকে, যদি চলাব নোৱাৰে, চলাবই নালাগে। মই সেই কথাটো ক'ব বিচাৰিছোঁ। যিহেতু মই এজন গাড়ী ড্ৰাইভৰ হয়, আৰু যিহেতু মোৰ এখন বাইক আছে, মই জানো যে আমি গাড়ী চলালেও কোনোদিন, মই ডাঙৰ ডাম্পাৰ চলাওঁ, JCB চলাওঁ, মই এজন ড্ৰাইভৰ হয়। যিহেতু আমি গাড়ী কিমান স্পীডত চলাব লাগে সেইখিনি সম্পূৰ্ণ আমাৰ
এটা কেপাচিটিৰ অনুযায়ী আমি চলাওঁ। আৰু যিহেতু মই বাইকখন চলাই গৈছোঁ, মোৰ বাইকখন চলাওঁতেও মই এনেকুৱা এটা কেপাচিটি মই 30 স্পীডত তাতকৈ স্পীডত থকা নাই। আৰু যিহেতু ৰাস্তাটো খলা বমা আছিলে, সেই ৰাস্তাটো ইমান হেভি ভাল নহয় যে ৰাস্তাটোত অলপ খলা বমা আছিলে, ইমান পকা হাইৱে ৰাস্তা হয় যদিও মানে এতিয়া ভাঙিছে ৰাস্তাটো মানে, সেইটো মই 30 মান স্পীডত গৈছোঁ। আৰু যিহেতু মোৰ দেউতা বয়সস্থ আৰু সেইকাৰণে দেউতাক লৈ গৈছিলোঁ, বয়সস্থ বুলি মই নাহৰকটীয়ালৈ। তাত লৈ যাওঁতে আমি ফুৰিবলৈ গৈ আছিলোঁ, হঠাৎ যে এনেকুৱা কাল ৰূপ ধাৰণ হ'ব মোৰ লগত আৰু মোৰ লগতে সেই এক্সিডেণ্টটো হ'ব, মই এইটো ভবা নাছিলোঁ তাৰমানে। তাৰপিছত কথাটো এনেকুৱা ধৰণৰ হ'ল, তো সেই মাইকী মানুহগৰাকী আশাবাম বুলি ক'লে, তেখেতে কিবা বৰুৱা লিখে বুলি ক'লে, নামটো কৈছিলে মই পাহৰি গ'লোঁ, কিবা বৰুৱা লিখে। আৰু ময়ো বৰুৱাই লিখোঁ, কিন্তু যিহেতু সেই মানুহগৰাকী ইমান এটা স্পীডত আহি যে মোক ইয়াত যে খুন্দাটো মাৰি পিনি তাই আজি যিটো দুৰ্ঘটনা মোৰ লগত ঘটিলে, সেই দুৰ্ঘটনাটো যদি মেজিকখনৰ লগত হ'লহেঁতেন, কিন্তু তাই আজি জীৱিত অৱস্থাত হয়তো নাথাকিলেহেঁতেন। যিহেতু মোৰ লগত এই এক্সিডেণ্টটো হোৱাৰ পৰা কিন্তু তাইও বহুত ৰক্ষা পৰিলে, ময়ো ৰক্ষা পৰিলোঁ। কিন্তু ক'ব নোৱাৰোঁ কাৰ কি দুখ আছিলে। দুখ এইটো কোনোবাই এক্সিডেণ্ট কৰোঁ বুলি নকয়, সেইটো ময়ো জানো যে এক্সিডেণ্ট এটা কৰোঁ বুলি কৰিব বা এইটো হঠাতে হোৱা ঘটনা হয়। যিহেতু হ'লেও মানে এটা কথা মই ক'বলৈ বিচাৰোঁ যে এতিয়া বৰ্তমান যিসকল ল'ৰা ছোৱালীয়ে উঠি অহা নৱপ্ৰজন্মই যিহেতু মাক দেউতাকে এটা হুঁচিয়াৰ হোৱা উচিত যে বাইক বা স্কুটি যিসকল ল'ৰা ছোৱালীক দিছে, অত্যন্ত গুৰুত্ব সহকাৰে কিছুমান কথা লোৱা উচিত। বহুত ধৰণৰ এক্সিডেণ্ট হৈ আছে আৰু বৰ্তমান সময়ত বহুত ধৰণৰ ঘটনা ঘটে। যিহেতু কোনোবা এজনে নিৰ্দোষী এজনক মাৰি দিয়ে, মানে কোনোবা এজনে গৈ এনেকুৱা এটা ক্ষেত্ৰত কণ্ট্ৰল কেপাচিটি হেৰুৱাই কাৰোবাৰ এজন মানুহক জীৱন প্ৰাণ লৈছে। যিহেতু কালি যদি মোৰ লগতে যদি তেনেকুৱা এটা ডাঙৰ ঘটনা যদি আৰু হৈ গ'লহেঁতেন, সেই সময়ত মই কাকো, আৰু যিহেতু মই আপোনালোকে হেলমেটটো দেখাই, এইটো হেলমেটটো দেখিছে, এই হেলমেটটো মোৰ এনেকৈ খোলা আছিলে, মানে এইটো সম্পূৰ্ণ এনেকৈ খুলি পিনি মই চলোৱা আছিলে, সেই হেতুকে মানে আৰু চশমা পিন্ধি আছিলোঁ। এইটো দেখিছে, এইবোৰ দাগি লাগি গৈছে, দেখিছেনে? এইবোৰ পূৰা সম্পূৰ্ণ দাগি লাগি গৈছে হেলমেটত। আৰু এইবিলাক পূৰা দাগি লাগি গৈছে, এইটো খাই গৈছে, মানে এইটো পূৰা কিমান স্পীডত মই চুঁচৰি গৈছোঁ দেখিছে পকাত। আৰু এইটো যদি মই এনেকৈ লগ থাকিলেহেঁতেন, হয়তো মোৰ মুখত এই আঘাতটো নহ'লহেঁতেন, মুখত এই আঘাতৰ চিন নাহিলেহেঁতেন। কিন্তু তথাপিতো মানে হেলমেটটো থকাৰ কাৰণে মই বহুতখিনি, হয়, চৰকাৰে আজিকালি হেলমেট নিপিন্ধিলে ফাইন লৈছে, এইটো ভাল কথা। আৰু যিহেতু হেলমেটটো মোৰ যদি কালি দিনটোত যদি হেলমেট মোৰ মাথাত নাথাকিলেহেঁতেন, হয়তো মই কালি তাতে অচেতন হৈ পৰি গ'লোহেঁতেন। যিহেতু আজি চৰকাৰে নিয়ম বান্ধি দিয়ক নিদিয়ক, কিন্তু এনেকুৱা হৈছে, যদি মই হেলমেট পিন্ধি কালি চলাইছোঁ বা মই পিন্ধি আছিলোঁ, কিছুমানে এনেকুৱা ধৰণৰকৈ হেলমেট নিপিন্ধাকৈ চলায়, সেই সময়ত যদি মোৰ লগত নহয়, হেলমেট নিপিন্ধা এজনৰ লগত যদি এই ঘটনাটো কালি হ'লহেঁতেন, কিন্তু সেই অত্যন্ত বেদনাদায়ক হ'লহেঁতেন। হয়তো সেই মানুহজন অচেতন হৈ গ'লহেঁতেন, নহ'লে কিবা হ'লহেঁতেন, ঠিক তেনেধৰণৰ কথা। আৰু লগতে যদি এই মোবাইলটো আপোনালোকে দেখিছে, এই মোবাইলটো যদি বেন নহ'লহেঁতেন, হয়তো মোৰ ভৰিত দুখ পোৱাৰ চান্স আছিলে। দেখিছে কিমান বেন হৈ গৈছে, এই মোবাইলটো সম্পূৰ্ণ বেন হৈ গৈছে। আৰু এইটো মোবাইলৰ পৰা মই আপোনালোকলৈ ভিডিঅ'বিলাক বনাই থাকোঁ, এই মোবাইলটোৱেদি মই আপোনালোকক ভিডিঅ' দি থাকোঁ। আৰু এই মোবাইলটো এতিয়া ভাগি থাকিলে মোৰ, আৰু এইটো এতিয়া পটককৈ মোৰ সম্ভৱ নহয়, যিহেতু কালিয়ে বহুতখিনি খৰচা হৈছে, বহুতখিনি টকা পইচা কালিয়ে মোৰ এক্সিডেণ্টৰ বাবদ গুচি গৈছে। সেই হেতুকে মই এটা মোবাইল লোৱাটো সম্ভৱ নহয়। আৰু সস্তীয়া এটা মোবাইল ল'লে মানে আপোনালোকৰ ভিডিঅ' কোৱালিটিবিলাক ভাল নহয়, আৰু ভিডিঅ'বিলাক এডিটিং কৰিবলৈ অসুবিধা হয়। সেয়েহে মই এই মোবাইলটোৰ পৰাই আপোনালোকক যিবিলাক ভিডিঅ' দি আছিলোঁ, সকলোখিনি মানে এইটো মোবাইলতে কৰিছিলোঁ। সেইটো দিব নোৱাৰিম এতিয়া, কেইদিনমান ডেইলি কণ্টিনিউ যিহেতু কৰি আছিলোঁ, কণ্টিনিউ কৰিব নোৱাৰিম। আৰু মই বিশেষকৈ ব্লগটো ইমান নিদিওঁ, বেলেগ নাচ গানৰ ভিডিঅ'বিলাকেই দি থাকোঁ মোৰ চেনেলত, বেছিভাগ তেনেকুৱাই পায়। আৰু এতিয়া বৰ্তমান মই এইটো ক'বলৈ বিচাৰিছোঁ যে যিসকল লোকে বাইক বা স্কুটি চলাইছে, সদায় সাৱধান হৈ চলোৱাটো উচিত। আৰু নিজৰ যদি কেপাচিটি কণ্ট্ৰল নাথাকে, মেইন হাইৱেত কেতিয়াও গাড়ী চলাব নালাগে বা বাইক চলাব নালাগে, মই সেইটোৱে আপোনালোকক বুজাব বিচাৰিছোঁ। আৰু বৰ্তমান সময়ত বহুত দ্ৰুতগতিত বাঢ়িছে এক্সিডেণ্ট কেছবিলাক, আৰু সেয়েহে
সকলোৱে যাতে নিজক ছেফটি কৰি চলোৱাটো ভাল আৰু অতি তাপমাত্ৰা স্পীডত চলোৱাটো মই কেতিয়াও নকওঁ আৰু মই নিজেও আজিলৈকে মোৰ বাইক 60 পৰা ওপৰত কেতিয়াও নচলাওঁ আৰু যিহেতু কালি মই 30 মান দেউতাৰ লগত দেউতা থকাৰ কাৰণে মই 30 স্পীডত গৈছোঁ আৰু কোনো দিনাখনে মই স্পীডত মই গাড়ী হওক বা বাইক হওক মই স্পীডত কোনো দিনাখনে নচলাওঁ সেয়েহে মই সকলোলৈ অনুৰোধ যাতে মোৰ যিটো ঘটনা কালি ঘটি গ'ল তেনেকুৱা যাতে আৰু দুনাই আৰু নঘটক আৰু কাৰো লগতে নহওক তেনেকুৱা এটা ঘটনা সেয়েহে মই যিহেতু এই যিবিলাক মাইকী মানুহ বা যিবিলাক সৰু ল'ৰা ছোৱালীয়ে স্কুটি বাইক চলাবলৈ এতিয়া আৰম্ভ কৰিছে সেইসকলক যাতে মাক দেউতাকে অভিভাৱকসকলে সতৰ্ক কৰে তাকে আশা ৰাখি আজিলৈ ভিডিঅ'টো মই এতিয়া বেলেগ এটা মোবাইলত ভিডিঅ' বনাইছোঁ যিহেতু হয়তো ইমান ভাল নহ'ব পাৰে সেয়েহে মই আপোনালোকৰ পৰা আজি এই ভিডিঅ'ৰ পৰা লাষ্ট আৰু কিমান দিনৰ পিছত দিব পাৰিম সেইটো মই ক'ব নোৱাৰোঁ ধন্যবাদ।